Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰিছো ভালে আছে। মই পক্ষী আপোনালোকক আই দিবলৈ স্বাগতম জনাইছো। সো লাষ্ট ভিডিঅ'ত আপোনালোকে মোক ইমান মৰম দিলে, ইমান সাপোৰ্ট কৰিলে আৰু ইমান ধুনীয়া কমেন্ট কৰিছে। ইমান ধুনীয়া কমেন্ট কৰিছে, সেইকাৰণে ধন্যবাদ জনাইছো আৰু সাপোৰ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ আৰু মনোজ দাদাকো আকৌ এবাৰ ধন্যবাদ জনাইছো। কি কৰিম আৰু এই লকডাউনখনত ঘৰতে বহি পৰি আছো। আকৌ ইফালে মায়ে কামোৰ দি থাকে, কাম কৰ, ইটো কৰ বোলে। অলপো বহিলে মানে এইটো কৰকে যা বুলিকে চিঞৰিব ইমান জোৰকে। ওচৰতে বহি আছে এতিয়া এনেকে মই কিনো কৰিম, কামোৰ দি আছে মোক গোটেই। ইটো কৰ, সিটো কৰ, সেইটো কৰকে যা বোলে কাম পুৰা চিঞৰি থাকিব আৰু ইমান জোৰে কম, মোৰ কাণো বিষাই গৈছে। যি কি নহওক আৰু এনেকুৱা কমেণ্ট আহিছে অলপ কুৱেশ্যন টাইপৰ। প্ৰশ্ন উত্তৰৰ ভিডিঅ'টো মই চাম বাৰু নেক্সট ভিডিঅ'ত, নহ'লে কেতিয়াবা বনাব লাগিব, ট্ৰাই কৰিম। আৰু আকৌ এবাৰ ধন্যবাদ। বলক এতিয়া মই কিচেনত কেইটামান কাম কৰি আছিলোঁ, তাকো মায়ে কৰিবলৈ দিয়া। ভাত বনাই আছিলোঁ আৰু চব্জি, এইটোৱে আৰু। বলক এতিয়া কিচেনলৈ যাওঁ। কিচেনলৈ যোৱাৰ আগতে মোৰ এটা বহুত ডাঙৰ কুৱেশ্যন আছে। ইমান মইতো বাৰু নিউজ চাই থাকোঁ, ঘৰত বহি আমনি লাগি গৈছে, সেইকাৰণে সুধিছোঁ আপোনালোকে গম পায় নেকি স্কুল কেতিয়া খুলিব? মই চাই থাকোঁ বাৰু নিউজত, হ'লেও আপোনালোকে কিবা বেলেগ মোতকৈ বেলেগ কিবা এটা গম পায় নেকি, সেইকাৰণে সুধিছোঁ। কমেণ্টত জনাবচোন যদি জানে কেতিয়া খুলিব। ঘৰত বহি আমনি লাগি গৈছে, কাম কৰিব দি আছে, সেইকাৰণে স্কুল যাব মন গৈছে মোৰ। স্কুল যাম, কি ক'বা আৰু। একদম ইমান গৰমত কিচেনত কাম কৰি আছোঁ, চব্জি বনাই আছোঁ, ভেন্দি চব্জি। মায়ে পূৰা লকডাউনত মানে মোকে বনাব দি আছে আৰু গোটেইখিনি। ভাইটি শুৱাই আছে এতিয়া মায়ে, আৰু মই ইয়াত এতিয়া কাম কৰি আছোঁ। ভাত বনোৱা হৈ গ'ল, ইয়াত ভাত আছে আৰু ইয়াত মই এয়া ভেন্দি ভাজি আছোঁ এতিয়া। বেছিকৈ আৰু অলপমানে আছে আৰু এতিয়া স্কুল বন্ধ, সেইকাৰণে ঘৰতে কাম কৰি আছোঁ। গাইজ এতিয়া কওকচোন এইকেইটা কি হয়, কিহৰ পুলি? এয়া হয় ধান জলকীয়া পুলি। আজি এইকেইটাকে ৰুম, যোৱাকালি মনোজ দাদাৰ ঘৰৰ পৰা আনা ধান জলকীয়া পুলি। খাব পাম আৰু সোনকালে ডাঙৰ হ'ব লাগে, ইমান হ'ব লাগে, ইয়াতকৈ আৰু ডাঙৰ হ'ব লাগে। সোনকালে এতিয়া খাব পাম। কালি এইখিনি বেয়া হৈ গ'ল বান্ধোতে, পাতটো বেচেৰা। আৰু এটা কথা গাইজ, আপোনালোকে ইমানখিনি কমেণ্ট, মানে ইমানখিনিও নহয় বাৰু, মানে 100টা তাতকৈ বেছি কমেণ্ট পাইছোঁ মই এদিনতে। ইমানখিনি কমেণ্টৰ উত্তৰ দিয়া, সেইটোতো ৰিপ্লাই দিয়া, সেইটোতো সম্ভৱ নহয় কেতিয়াও। চ' সেইকাৰণে মই লাহে কৰি দি আছোঁ কমেণ্টবোৰ, লাহে ৰিপ্লাই দি থাকিম, আপোনালোকে বেয়া নাপাব। আৰু এটা কথা, দেখি পাইছেনে বাৰু মোকো? ৰ'দটো চকুতে লাগিছে নহয়, মোকটো ঢাকি লৈছোঁ। এতিয়া আহি গ'ল মোৰ এই হাঁহকেইটাৰ ডিউটি। এইকেইটা যিহে কামোৰ দি আছে, কি কৰিম আৰু। এতিয়া আকৌ সিহঁতক বোলে ভাত দিব লাগে, এইয়া এইখিনি 2 ভাতকে খায়, বহুত বেছি হৈছে সিহঁতৰ।
বেছি আছে নাহিবি কৈছোঁ নহয় নাহিবি বহুত বেছি হৈছে কামুৰাই দি থাকে ক'ত গ'লা খা আৰামত বেছি কিবা নহয় খিনি সৰুকেইটাৰ কাৰণে ব্ৰইলাৰ দানাৰ লগত দি দিছোঁ আৰু এইকেইটা ৰাক্ষসকেইটা এইকেইটা মেইন ৰাক্ষসকেইটা এইকেইটাহে কি চাইছ হা কি চাইছ এইকেইটা ভাল আছে এইকেইটা অলপ ভাল আছে এইকেইটাহে ৰাক্ষসৰ নিচিনা খায় এইকেইটা আমাৰ প্ৰপাৰ্টি আৰু এয়া চব নিজৰটো খাই ল'লি হা যা 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 এইখন নতুনকৈ গঁৰাল বনাব লৈছিলে এই লকডাউনটোৰ কাৰণে আৰু নহ'লগৈ যা কি কৰি আছিলে হা যা ডাঙৰকেইটা খাই ল'লে নিজৰটো আৰু এতিয়া এই সৰুকেইটা কামো দিব লাগিছে যা 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 নিজৰটো খাই লৈছ আৰু এতিয়া হা তহঁতি খাই শেষ হ'লি এতিয়া পিছফালে কামোৰ নিদিবি খাই হোৱা নাই হা পিছে তেতিয়াহ'লে পিছে এইকেইটা আৰু কি ক'ম মোৰ কামোৰ আৰু মাৰ বৰ মৰমীয়াল চব এনেকৈ পুহি থ'ব এনেকৈ কৰি কামোৰ চব মাথা কামোৰ চ' গাইছ এতিয়া মই অলপমান বাহিৰত এনেকৈ ওলাই আহিছোঁ অলপ ঠাণ্ডা হাৱা খাবলৈ ভাইটি আহিছে মোৰ লগত এয়া আমাৰ এইফালে পথাৰ বৰমাহঁতৰ পথাৰটো হাল বালে আৰু এইকেইদিন মানে পানী হোৱা নাই সেইকাৰণে চাগে হাল বোৱা নাই এইকেইদিন নহ'লে সেইকেইদিন ৰুই আছিলে আকৌ যোৱাকালি ৰাতি 9টামান বজাৰ পৰা 10টা বজালৈকে নেকি বৰষুণ এজাক দিলে ইমান ডাঙৰকৈ জৰকৈ দিছে সেইখিনি আৰু ঐ আহা এই বিহাই কৈ দিয়া হাই কৈ দিয়া ইমান গৰম এতিয়া আকৌ গা ধুব লাগিব 2বাৰ ধুবলগীয়া হৈ যায় ইমান গৰম পৰিছে আজি ইমান নাছিলে বাৰু হ'লেও আৰু এইফালে আমাৰ গোমধান খেতি কৰিছে গোমধান খেতি এয়া চ' গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ মোৰ ভিডিঅ'খিনি চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়াহ'লে আজিৰ কাৰণে আহিছোঁ বাই আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব